হেল্ল' ফ্ৰেণ্ড, মোৰ নাম মণি। আপোনালোকক সকলোকে ডিজিটেল অসমলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্ধুসকল, আপোনালোকে সকলোৱে জানে মোৰ এইটো চেনেল নতুন হয়। মই বহুত চেষ্টা কৰি আছোঁ ভিডিঅ' বনাবলৈ, যিটো ভিডিঅ' আপোনালোকৰ হেল্প হয়। সেইকাৰণে মই আজি এটা টপিক বাছি লৈছোঁ, আধাৰ কাৰ্ডৰ ওপৰত। আধাৰ কাৰ্ড যিহেতু আমাৰ অসমত নতুন আহিছে, আধাৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগে, মই তাৰ বিষয়ে আজি সৰু এটা আপোনালোকক জনাম ভাবিছোঁ। আৰু মই আশা কৰিছোঁ আপোনালোকৰ এইটো হেল্পফুল হ'ব। তো ফ্ৰেণ্ড, এটাই অনুৰোধ, মোৰ ডিজিটেল অসমত ইয়াতে ক্লিক কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আৰু লগতে ইয়াতে বেল বটন এটা থাকিব, সেইটোও লগত ক্লিক কৰি দিব। সেই বেল বটনটো ক্লিক কৰিলে কি হ'ব, মই যেতিয়াই ভিডিঅ' আপলোড কৰিম আপোনাৰ তাতে সোনকালে নটিফিকেশ্যনটো গুচি যাব। প্লিজ ফ্ৰেণ্ড, আপোনালোকৰ ছাপোৰ্ট নকৰিলে মোৰ ইউটিউব চেনেল আগবাঢ়ি যাব নোৱাৰিম। সেয়েহে মই আপোনালোকক নিবেদন কৰি আছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক আমি এতিয়া ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ড, মই এটাই অনুৰোধ কৰোঁ, আপোনালোকে ভিডিঅ' ফাৰ্ষ্ট টু লাষ্ট চাব। আৰু মই বহুত চেষ্টা কৰোঁ ভিডিঅ'টো সৰু বনাবলৈ, কিয়নো লং টাইম ভিডিঅ'টো দেখাতে সকলোৰে বৰিং লাগে, কিয়নো ময়ো চাওঁ ইউটিউববোৰো, ময়ো ফ'ল' কৰোঁ, মোৰো বৰিং লাগে। চ' ফ্ৰেণ্ড, বেছি কথা নকওঁ, আহক আমি আগবাঢ়োঁ। প্ৰথমতে গুগলত গৈছোঁ। গুগলত যাই ইয়াতে টাইপ কৰক www.uidai.gov.in। মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপুনি তাৰ পৰাও ডাইৰেক্ট ৱেবছাইটত যাব পাৰে, আৰু এইটো মোবাইলতো ৱৰ্ক কৰিব। চ' আহক ক্লিক কৰিম। কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব। আপোনাৰ প্ৰথমতে যিটো লিংক আছে অফিচিয়েল, সেইটোত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে চাওক, আপোনাৰ তলত বহুত কেইটা অপশ্যন আছে। মই আজি খালি আধাৰৰ ডাউনলোডৰ বিষয়ে নহয়, মই আপোনালোকক আৰু কেইটামান ইনফৰমেশ্যন দিম আধাৰ কাৰ্ডৰ ওপৰত, কিয়নো আধাৰ কাৰ্ডটো যিহেতু আমাৰ অসমত নতুন আহিছে, এতিয়ালৈকে আধাৰ কাৰ্ড বহুতে পোৱা নাই, লাহে লাহে হৈ যাব। সেইকাৰণে এই ইনফৰমেশ্যনখিনি আপোনালোকক জনা বহুত দৰকাৰ। প্ৰথমতে আপুনি যদি আধাৰ কাৰ্ড এপ্লাই কৰিছে, আপুনি সেইটোৰ ষ্টেটাছ চেক কৰিবলৈ হ'লে আপোনাৰ আধাৰ কাৰ্ডটো হৈছে নে নাই সেইটো চোৱাৰ কাৰণে আপুনি মই প্ৰথমতে আপোনাক সেইটো বিষয়ে আপোনাক ক'ম। বহুত ইজি হয়, সেইটোৰ কাৰণে আপোনাৰ চাওক, এই যে এইটো লিংক চেক আধাৰ ষ্টেটাছ, আপুনি ইয়াতে ক্লিক কৰি দিয়ক, অ'কে কৰি দিয়ক। নিউ টেব অন হৈছে। আপুনি আধাৰ কাৰ্ড যেতিয়া আপুনি এপ্লাই কৰিছে, তেতিয়া আপুনি এটা ৰিচিপ্ট পাইছে। সেই ৰিচিপ্টত ভালকৈ মনোযোগেৰে চাওক, এনৰলমেণ্ট ID বুলি আছে। আপুনি ইয়াতে প্ৰথমতে যি আপোনাৰ ID আছে সেই আইডিটো দি দিয়ক। মই এনে আপোনাক জাষ্ট উদাহৰণ দি আছোঁ। তাৰপিছত ইয়াতে ডেট দিব, যেনেকুৱা 2 তাৰিখ 4 মাহ 2018, টাইম দিয়ক। আপোনাৰ সেই ৰিচিপ্টটো এনৰলমেণ্ট ৰিচিপ্টত যিটো আছে আপুনি চেম দিব। অকণমানো যদি আপোনালোকে বেলেগ কৰে, তেতিয়াহ'লে কিন্তু এইটো কাম নকৰিব। যেনেকুৱা আছে আপুনি ৰিচিপ্টত চাই একদম চেম টু চেম কৰিব। ডেটটো আপুনি দি দিয়ক। তাৰপিছত ইয়াতে আপোনাৰ কেপচাৰটো বহাই দিয়ক, 8418। চৰি, 8418 কৰাৰ পিছত আপুনি চেক ষ্টেটাছত ক্লিক কৰি দিয়ক। চেক ষ্টেটাছত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অপেন হৈ যাব, আপোনাৰ আধাৰটো কোন অৱস্থাত আছে। যদি আপোনাৰ আধাৰটো হৈ গৈছে, তেনেহ'লে আপোনাক অলৰেডি দেখাই দিব আধাৰ হৈ গৈছে। আপোনাৰ বাই পষ্টত আহি আছে, আপুনি এতিয়ালৈকে পোৱা নাই। যেতিয়া চালে আপোনাৰ আধাৰ কাৰ্ডটো হৈ গৈছে, তেতিয়া আপুনি কি কৰিব, মই এইটো কেনচেল কৰি দিলোঁ। তেতিয়া আপুনি আধাৰ কাৰ্ড ডাউনলোড কৰিব। ডাউনলোড কৰিব কেনেকৈ, তেতিয়া আপুনি ডাউনলোড আধাৰ, চাওক এই লিংকটো ভালকৈ চাই ল'ব, এইটোত ক্লিক কৰি দিব। অ'কে,
কৰাৰ লগে লগে আপোনাৰ এই ইন্টাৰফেসটো যেটো এটা পপ আপ আহিছে ইম্পৰ্টেন্ট নোট বুলি আপোনালোকে এটো ভালদৰে মনোযোগৰে বস্তুখিনি চাওক যেনেকুৱা নেম সুৰেশ কুমাৰ ইয়াৰ অফ বাৰ্থ আপনার ডেট অফ বাৰ্থৰ চনটো আপনি যেতিয়া আধাৰ কাৰ্ডটো ডাউনলোড কৰিব ডাউনলোড হোৱাৰ পিছত যেতিয়া আপনি আধাৰ কাৰ্ডটো ওপেন কৰিব তেতিয়া আপোনাৰ এটা পাসওয়াৰ্ড খুজিব প্ৰথমতে পাসওয়াৰ্ড আগত আপনার এৰিয়া পিন কোড দিলে হৈ যায় কিন্তু এতিয়া বৰ্তমান সিস্টেমটো চেঞ্জ হৈছে সো আপনি কি কৰিব লাগিব যেনেকুৱা চাওক এতিয়া আপোনাৰ তেতিয়া এন্টাৰ ইয়াৰ পাসওয়াৰ্ড যেতিয়া ক'ব তেতিয়া আপনি কি কৰিব আপনার নামৰ প্ৰথম চাৰিটা ওয়ার্ড যেনেকুৱা আপনি ইয়াতে চাব পাৰে সুৰেশ কুমাৰ আৰু তাৰ ডেট অফ বাৰ্থৰ চনটো আছে 1990 তো এইটোৰ পাসওয়াৰ্ডটো হ'ব সুৰে RURE মানে আপনার চাৰিটা ওয়ার্ড ফার্স্টৰ আৰু আপনার ডেট অফ বাৰ্থৰ চনটো দি দিলে তো পাসওয়ার্ড হৈ যাব সাপোজ যদি সাই কুমাৰ থাকে এইটো SAIK চনটো দি দিব আপনার মানে এইটো ইয়াতে চাব পাৰে एग्जांपल আপোনালোকে ইয়াৰ পৰা লওক তো এইটো মই ক্যান্সেল কৰি দিছো আপোনালোকে ভালদৰে শুনি লব নহলে কিন্তু আপোনালোকে নোৱাৰিব এতিয়া চাওক ইম্পৰ্টেন্ট হল ইয়াতে আধাৰ পেড আৰু এনৰোলমেন্ট আইডি মই ইয়াতে এটা ইম্পৰ্টেন্ট কথা ক'ব বিচাৰিছো জিপৰ ফ্ৰেণ্ডৰ বহুত আগতে আধাৰ কাৰ্ড বনাইছে সিহঁতৰ যদি VID ID যদি পোৱা নাই তেনেহলি তেওঁ হেতু ফুল ফৰ্ম আছিল ভিজুৱেল আইডি বুলি কিবা আছিল মই পাহৰিছো আপনি হেতু জেনাৰেট কৰি লব কিয়নো যেনেকুৱা প্ৰথমতে আধাৰ নম্বৰটো জতে দিলে মানে কাম হৈছিল এতিয়া সিস্টেমটো অলপ বেলেগ কৰিছে এইটোত আপোনাৰ আধাৰৰ নম্বৰৰ পৰিৱৰ্তে এই ভিজুৱেল ভাৰ্চুৱেল আইডি বুলি কয় সেই আইডিটো দিব লাগিব আৰু এতিয়া নতুন জিপৰ ফ্ৰেন্ড আছে সিহঁতৰ তাতে পাই যাব তো যদি আপনি আধাৰ নম্বৰ পাই গৈছে তেনেহলে আপনি আধাৰত ক্লিক কৰি দিব পাৰে আৰু যদি আপোনাৰ আধাৰ নম্বৰ পোৱা নাই এনৰোলমেন্ট আইডি পাইছে তেনেহলে এনৰোলমেন্ট আইডিত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনৰোলমেন্ট আইডি ইয়াতে আপোনাৰ যেটো আছে ৰিসিপ্টত সেম দি দিব 10651245 মই এনে জাস্ট एग्जांपल দেখাই আছো আৰু ইয়াতে ডেট 10 তাৰিখ 2 মাহ 2018 টাইম 12 বাজি 45:96 সেকেন্ড তাৰ পিছত আপোনাৰ ফুল নেম যেটো ৰিসিপ্টত আছে সেম টু সেম দিব লাগিব তাৰ পিছত আপোনাৰ এৰিয়াৰ পিন কোড তাৰ পিছত আপনি ইয়াতে দিব আপোনাৰ এই ক্যাপচাটো দিয়াৰ পিছে তলত স্ক্ৰল ডাউন কৰি ইয়াতে টিক মাৰ্ক দি ৰিকুৱেষ্ট OTP টো কি কৰিব আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত OTP টো গুছি যাব সেই OTP টো ইয়াতে দিয়াৰ লগে লগে আপোনাৰ PDF ফাইল ডাউনলোড হ'ব তেতিয়া PDF ফাইল যেটা ডাউনলোড হ'ব তেতিয়া আপুনি লগে লগে হেতু সেভ কৰি দিব সেভ কৰাৰ পিছত যেতিয়া আপুনি এটো ওপেন কৰিব ওপেন কৰাৰ সময়তে তেতিয়া আপোনাৰ পাসওয়াৰ্ড খুজিব পাসওয়াৰ্ডত আপোনাৰ ফাৰ্স্ট নেম যেটো বুলি কয় চাৰিটা ওয়াৰ্ড ফাৰ্স্ট নেমত চাৰিটা ওয়াৰ্ড মাৰিব তাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থৰ চনটো মাৰিব কোনো স্পেস নহয় মানে টোটাল 8টা আপোনাৰ ওয়াৰ্ড হ'ব লাগিব তো মই জানে এনেকৈ আপোনালোকে কৰক আপোনালোকে ইজি হৈ যাব আৰু যদি কৰবা অসুবিধা হৈছে আপোনালোকে মোক কমেন্ট কৰক মই আপোনালোকক মানে দেখাই দিম সো সাপোজ মই ধৰি লওক মই নিজৰে এটা দেখাই দি আছো request OTP কেতিয়াবা নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে OTP আহাতে দেৰি হ'ব পাৰে সো ফ্ৰেন্ড মোৰ OTP টো আহা নাই কিবা নেটৱৰ্কৰ প্ৰব্লেম হ'ব পাৰে সো ফ্ৰেন্ড তো আপোনালোকে এনেকুৱাকে ট্ৰাই কৰক আপোনালোকে 110% মই গ্যাৰান্টি দিছো আপোনালোকে পাই যাব আপনি মোবাইলৰ পৰা কৰিব পাৰে আপনি পিসিৰ পৰা কৰিব পাৰে সো ফ্ৰেন্ড বহুত ইজি হয় আপোনালোকে ইয়াৰ পৰা ট্ৰাই কৰক নিশ্চয় হৈ যাব তাৰ পিছত মই আৰু এটা বস্তু দেখাব বিচাৰিছো
আপোনালোকৰ ভেৰিফাই আধাৰ নম্বৰ আপোনালোকে ভেৰিফাই আধাৰ নম্বৰ কৰিব পাৰে ভেৰিফাই ইমেইল মোবাইল নম্বৰ কিয়নো আধাৰ কাৰ্ডত যদি মোবাইল নম্বৰ নাথাকে তেনেহলে আমাৰ আধাৰ কাৰ্ডৰ কোনো ভ্যালু নাই আপোনালোকে সদায় মনত ৰাখিব আৰু ভাৰ্চুৱেল আইডি যেটো ভিআইডি বুলি কৈছিলো ভাৰ্চুৱেল আইডি আপোনালোকে যি বহুত আগতে আধাৰ কাৰ্ড বনাইছে বেলেগ ষ্টেটত গৈ আপোনালোকে এইটো ভাৰ্চুৱেল আইডিটো জেনাৰেট কৰি ল'ব তাৰ পিছত আপোনালোকৰ যদি নাম মিষ্টেক থাকে আপোনালোকে অনলাইন ইয়াতে আপডেট কৰিব পাৰে তো হেতু বিষয়ে যদি আপোনালোকে জানিব বিচাৰে মোক আপোনালোকে কমেন্ট কৰিব মই ধুনিয়াকে ভিডিও বনাম আৰু ফ্ৰেন্ড মই লাহে ভিডিওটো ভাল কৰাৰ চেষ্টা কৰি আছো তো মই ভালকে জানো 100% চিয়ৰ মই ভিডিওটো ইমান ভালকে বনাব পৰা নাই সো ফ্ৰেন্ড আপোনালোকে সকলোৱে জানে নতুন অৱস্থাত বহুত এক্সপেৰিয়েন্সটো কম থাকে সো মই ট্ৰাই কৰি আছো আৰু আপোনালোকে অকমান কমেন্ট কৰিবলৈ নাপাহৰিব কিয়নো আপোনালোকে কমেন্ট কৰিলেহে আমাৰ মানে উৎসাহটো বেছি বাঢ়ি যায় সো ফ্ৰেন্ড মই আজিৰ কাৰণে ইমানেই কিবা যদি আপোনালোকৰ জানিব লগা থাকে আপোনালোকে মোক কমেন্ট কৰিব মই আপোনালোকক হেল্প কৰিবলৈ পুৰা চেষ্টা কৰিম সো ফ্ৰেন্ড ধন্যবাদ